এয়া ৰাতিপুৱা যোগাৰ সকলোকে খাবলৈ দি আৰু এতিয়া মই খাবলৈ ওলাইছোঁ। কি খাবলৈ ওলাইছোঁ দেখাই আছোঁ দেই, চাই থাকক। এয়া হৈছে কঁঠাল, গাখীৰ আৰু ৰুটি। যিমানেই গৰম নহওক কিয় কঁঠাল খামেই। আৰু আজি ঘৰৰ ষ্টাইলত খালোঁ। মালৈ একদম মনত পৰি গৈছেগৈ। মায়ে ইমান ধুনীয়াকৈ যোগাৰ কৰি দিয়ে নহয় এনেদৰে, আৰু আজি মই নিজে যোগাৰ কৰি ল'লোঁ আৰু এয়া খাই আছোঁ। এনেদৰে আপোনালোকে খায়নে বাৰু মোৰ নিচিনা, মানে গাখীৰৰ লগত ৰুটিৰ লগত কঁঠাল? জনাবচোন দেই। তাৰপিছত খাই বৈ আহি এয়া একদম পাকঘৰত লাগিয়ে গ'লোঁ দুপৰীয়া সাজৰ বাবে। মায়ে কিন্তু ধুনীয়াকৈ একদম শাক পাচলিখিনি কাটিয়ে থৈছে। এয়া আজি তিতাকেৰেলা খাম, মানে বহুত দিনৰ মূৰত খাম তিতাকেৰেলা। আৰু ইফালে এয়া ভেন্দিকেইডাল ভাজিব মানে। তাৰপিছত ইফালে এয়া পটল ফ্ৰাই কৰিব। আমাৰ ঘৰত আকৌ পটল ভাজিলে বেয়া, সেইবাবে ফ্ৰাইকৈ কৰিব। আৰু এয়া হৈছে বাদাম, মানে দেউতাই লৈ আহিছিলে গাভৰুতে যেনেদৰে লৈ আনে বজাৰৰ পৰা, আৰু সেইদিনাখন ইয়ালৈ আহোঁতে লৈ আহিছে। আৰু এয়া মই খাবলৈ লৈছোঁ, মানে মানুহজনে খাই শেষে কৰিলে, অলপহে আছে। আৰু এতিয়া মই খাবলৈ লৈছোঁ। মোৰ খোৱাও শান্তি নাই, দেখিছেনে? মানুহজন আহি পাই গ'লহি, এয়া ভগাইছেহি, এইকেইটা তোমাৰ আৰু এইকেইটা মোৰ বোলে। দেখিছেনে বাৰু? এয়া কাজিয়া লাগিছেহি আহি। তেন্তে আজিলৈ আহিছোঁ দেই, বাই বাই।